বন্ধুসকল, আপোনালোকৰ কাৰণে আহি গ'ল এটা ডাঙৰ সুখবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকে জানিব পাৰিব আজি মই কি আপোনালোকক এটা সুখবৰ দি আছোঁ যে আপোনালোকে যোনে যোনে ঘৰৰ কাৰণে আবেদন কৰিছে, ঘৰৰ কাৰণে এপ্লাই কৰিছে, এয়া আহি গ'ল নতুন ঘৰৰ লিষ্ট। এয়া আহি গ'ল নতুন ঘৰৰ লিষ্ট, কাৰ কাৰ ঘৰত নাম আহিছে আপোনালোকে ইয়াত চাব পাৰিব। এইটো ভিডিঅ' স্কিপ নকৰি ভিডিঅ'টো গোটেই চাব। মই গোটেই প্ৰচেছখিনি আপোনালোকক জনাই দিম। তো ভিডিঅ'টোৰ সৈতে থাকিব আৰু ভিডিঅ'টো চাই ল'ব। বহুত আপোনালোকৰ হেল্পফুল হ'ব, মই আশা কৰোঁ। ভিডিঅ'টো চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকৰ প্ৰচেছখিনি গোটেই কৈ আছোঁ, কেনেকৈ আপোনালোকে আপোনালোকৰ নাম চাব পাৰিব, যে আপোনালোকৰ ঘৰৰ লিষ্টত নাম আছে নে নাই আপোনালোকে নিজেই চাব পাৰিব মোবাইলত। আপোনালোকৰ যদি লেপটপ থাকে বা একটা স্মাৰ্টফোন থাকে, এইটো স্মাৰ্টফোনৰ জৰিয়তে আপোনালোকে নিজেই চাব পাৰিব। বলক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে ক্ৰমটো খুলি ল'বা। চাৰ্চ কৰি ৰাখিছোঁ, আপোনালোকে দেখিব পাইছে যে PM আৱাস যোজনা গ্ৰামীণ 2026 লিষ্ট। ইয়াত এইটো আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এনেকৈ এটা ফেচ কৰি যাব। আপোনালোকে স্ক্ৰল কৰি ইয়াত আছে, ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ এটা নতুন পেজ খোল খাই যাব। আপোনালোকে ইয়াত কি কৰিব, ইয়াত স্ক্ৰল ডাউন কৰি থাকিব। স্ক্ৰল ডাউন কৰি থকাৰ পিছত ইয়াত চাব আপোনালোকৰ নিজৰ ষ্টেটটো ইয়াত চিলেক্ট কৰি ল'ব। আপোনাৰ যোনটো ষ্টেট হয় আপোনালোকে চিলেক্ট কৰি ল'ব। মোৰ আসাম হ'ল, মই আসাম চিলেক্ট কৰি লৈছোঁ। তো বন্ধুসকল, আপোনালোকৰ কাৰণে এইটো অফিচিয়েল পেজ খুলি যাব। আপোনালোকে ইয়াত দেখা পাব যে অল ষ্টেট, আপোনালোকৰ যোনটো ষ্টেট হয় ষ্টেটটো চিলেক্ট কৰি ল'ব। মই চিলেক্ট কৰি লৈছোঁ। তাৰপিছত দেখা পাব ইয়াত আহি গৈছে তলত, আৰু এইটো চিলেক্ট কৰি ল'ব। ইয়াত কি কৈছে বঙাইগাঁও, মোৰ ডিষ্ট্ৰিক্টটো বঙাইগাঁও, মই চিলেক্ট কৰি ল'লোঁ। তাৰপিছত আৰু তলত ইয়াত কৈছে, তাৰপিছত এইটো নিজৰ ব্লক চিলেক্ট কৰি ল'ব। তাৰপিছত এই অপশ্যনটো চিলেক্ট কৰি ল'ব। আপোনালোকৰ এইটো স্ক্ৰল ডাউন কৰি তলত দেখিব 2025 to 26, এইটো চিলেক্ট কৰি ল'ব। ইয়াত চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত আৰু এটা অপশ্যন আছে, এইটো কি আছে আমাৰ, এইটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, এইটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত কেপচা মাৰিব। কেপচা মাৰাৰ পিছত ছাবমিট কৰিব। তেতিয়া আপোনালোকৰ ইয়াত আহি যাব, নাম আহি যাব, আপোনাৰ লিষ্ট আহি যাব। আপোনাৰ নামটো লিষ্টত আছে নে নাই এইটো পূৰা সম্পূৰ্ণ আহি যাব, আপোনালোকে চাব পাৰিব। তো ভিডিঅ'টো চাই বন্ধুসকল কেনেকুৱা লাগিল? যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে, বহুত হেল্পফুল লাগিছে, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি এটা শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ বন্ধুসকলক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ইয়াৰ পৰৱৰ্তী এনেকুৱা আপোনালোকে ইনফৰমেশ্যন ভিডিঅ' পাই থাকিব। ইয়াতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। তো আজি বাই।